গুড ইভিনিং সকলোকে মই কিবা এটা দেখাব আহিছোঁ যেহেতু আজি ছট পূজা সকলোকে হ্যাপি ছট পূজা আৰু মই কি লৈছোঁ হাতত চাব দেই দেখাই আছোঁ ঠেকুৱা কোনে কোনে ভাল পায় ক'বচোন আমাৰ মানে দাদা এজন আছে মানে সোণটোহঁতৰ ফালৰ দাদাজনৰ বহুত পুৰণা সম্পৰ্ক বহুত বছৰ হৈ গ'ল তেওঁলোক আগতে আমাৰ ভাড়া ঘৰতে আছিলে তাৰপৰা এতিয়া নিজে মাটি ল'লে ঘৰ বনাইছে বহুত পুৰণা সম্পৰ্ক ঘৰুৱা নিচিনা হয় একদম ঘৰৰ পৰিয়ালৰ নিচিনা মানে একদম পৰিয়াল বুলিয়ে ক'ব পাৰি পৰিয়ালৰে হয় তেওঁ এজন পুৰণা সম্পৰ্ক তেওঁলোক বিহাৰী সম্প্ৰদায়ৰ হয় তেওঁলোকে ছট পূজা পাতে আৰু ছট পূজা পাতে প্ৰতি বছৰে আমালৈ প্ৰসাদ ঠেকুৱা দি পঠিয়ায় তো এইবছৰো পাতিছিলে এইবছৰ লৈ আহিলে আমালৈ ইয়াত ঠেকুৱা মই দেখাই আছোঁ এই দেখিছে নহয় ইয়াৰ প্ৰসাদ হ'ব দেই দেখাই দিছোঁ ইয়াত দিছে প্ৰসাদ আৰু সকলোজনে মোৰ নাৰিকল প্ৰিয় এতিয়া মই নাৰিকল খাম আৰু এই এপলটো মোৰ বহুতেই প্ৰিয় এইটো মই খাম আৰু শিঙৰি আগতে গুৱাহাটীত থাকোঁতে বেলতলা বজাৰত খুব কিনি খাইছিলোঁ ইয়াত ইমান নাপাওঁ দেই কিন্তু এই এনেকৈ ছট পূজাত পাওঁ আৰু এইটো কি হয় মই নাজানো দে মোৰ মতে আদা নেকি এইটো মই ভালকৈ ক'ব নোৱাৰিম দেই এইটো কি হয় তাৰপিছত তেওঁ দিছিলে ঠেকুৱা এয়া বেছিকৈ দিয়া নাই তেওঁলোক একদম এইবাৰ মানে হয়তো সৰুকৈ পাতিছে কিজানি কাৰণ দাদা সুস্থ নহয় এই দেখিছে ঠেকুৱা পিঠা তেওঁ ইমান এটা তেওঁ মানে ৰিচেণ্টলি এটা অপাৰেশ্যন হৈ গৈছে সেইকাৰণে এইবাৰ পূজা সম্পূৰ্ণ ডাঙৰকৈ পতা নাই এইবাৰ দাদা মানে একেবাৰে সুস্থ নহয় তেওঁ মানে ৰিচেণ্টলি এটা অপাৰেশ্যন হৈ গৈছে সেইকাৰণে এইবাৰ ডাঙৰকৈ পতা নাই তেওঁলোকে ছট পূজা যিয়ে নহওক যেনেকৈ পাতিছে আমালৈ প্ৰসাদ দিছে ঠেকুৱা দিছে সেয়ে ভাল লাগিছে আৰু মই খাওঁ এই প্ৰসাদ নাৰিকল খাই মই খুবেই ভাল পাওঁ সকলোকে মই আগতেও কৈছোঁ আৰু ভিডিঅ' কৰিবলৈ গালি পায় দেখিছেনে এনেকুৱা যুঁজি থাকে নহয় কি ক'ম মানে এনেকৈ থাকে